হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই যাই আছোঁ এতিয়া আমাৰ মণ্টু ভাই আহিব। মণ্টু ভাইৰ লগত অলপ আড্ডা দিব যাই আছোঁ এইফালেৰে। এতিয়া আজি শনিবাৰ বজাৰ আছে, তো সকলোৱে বজাৰত যাই আছে। আমি আৰু আজি বজাৰ চজাৰ যোৱা নাই, ক'তো যোৱা কাম নাই, তো এনেকৈ আছোঁ ঘৰতে আলুং ফুলুং কৰি। এতিয়া যাম অলপ আড্ডা দিবা। মণ্টু আহি আছে, মণ্টু ভাইৰ লগত অলপ আড্ডা দিম আমি দুটাই। আহি পালোঁ আমাৰ ফিল্ড। ইয়াতে আমাৰ দেখা দেখি নাই মণ্টু ভাই, এইটো আহিছে আহি আছে এই লাহে লাহেকৈ। মই তাক এডভান্স আহিব দিছিলোঁ, কিন্তু সি অহা নাই। কি কৰোঁ আৰু, এতিয়া আহি আছে লাহে লাহে আমাৰ দৰা বৈ ক'ব লাগিব। ছোৱালী হ'লে কুইনা বুলন্দি আহি আছে বুলি ক'ব পাৰিলোঁ হয়, কিন্তু এতিয়া সেই ল'ৰা নাই, সেইকাৰণে দৰা নিচিনাকৈ আহি আছে লাহে লাহেকৈ। এডভান্স আহি থাকিব দিছিলোঁ মই তাক অলপ। গাইজ কাম চাম নাই, কি কৰোঁ কি নকৰোঁ লাগি আছে, সেইকাৰণে ওলাই আহিলোঁ অলপ। আৰু লগত অলপ মণ্টু ভাইক মাতছোঁ ওলাই অহাৰ কাৰণে, যাতে আমি দুটা অলপ আড্ডা মাৰিব পাৰোঁ। আৰু তাৰ সদায় মোবাইলত সদায় পাৱাৰ বেংকটো লাগিয়ে থাকে এনি টাইম, হয় না? কেনে খবৰ? কাম চামটো একো নাই, জিন্দগী বেকাৰ হৈ গৈছে আমাৰ গাইজ। তো কি কাম কৰিম মানে, ক'ৰবাত যাব লগা থাকিলেও যাব হেলা লাগে, কাম কৰিব থাকিলেও হেলা লাগে, হয় না? কি কৰোঁ এতিয়া আমি? তাৰপিছত এইফালে আজি বজাৰ, তো বজাৰতো নিগালোঁ আমি দুজনে। সেনেকা বতৰো কেনেকুৱা, ডাৱৰীয়া মেঘ নাই, মেঘ আছে। তাৰমানে আমি আগৰ পৰাই যদি একো কাম চাম নাথাকে, আমি আমাৰ এই স্কুল ঘৰৰ ফিল্ডত আহি কেনে বা এই বাৰাণ্ডাত আহি চলিবিলাকে বহি থকা আছিলোঁ। এতিয়া আজি নাই, কেতিয়াবা আহে। আৰু অলপ দেৰিকৈ আমাৰ মৈদানত খেলা চুৰু হ'ব। তাৰমানে টাইম পাছৰ কাৰণে ভাল খেলা এইটো, আমাৰ হকী খেলাটো। আহিম অলপ দেৰিকৈ, টাইম আহি আছে খেলাৰ। তাৰমানে বেলেগ ক্ৰিকেট খেলিব লাগিছিল, কিন্তু ক্ৰিকেটৰ চলিবিলাক নাহে, চব কামে ব্যস্ত হৈ থাকে, কাম কৰিব যায় কিছুমানে। তো খেলাৰ কাৰণে ইমান মানুহ নাহে, বাচ্ছাবিলাক থাকে, তো বাচ্ছাবিলাকে ইমান ভালকৈ খেলিব নোৱাৰে, নাজানেও ইমান, সেইকাৰণে ক্ৰিকেটটো খেলা নহয়। এনেকৈ হকী চকী কিবা কিবি টাইম পাছ কৰি থাকোঁ আৰু এয়া আহি পালোঁ LP স্কুল আমাৰ গাঁৱৰ। এতিয়া অলপ বহিম। ইফালে আছে আমাৰ গান্ধীজি, মহাত্মা গান্ধীজি। কি লেখা আছে তাতে? বাগানপাৰা ST। আৰু ইয়াত আছে লাচিত বৰফুকন হয়তো হামলা এনেকৈ দিছে। আৰু গাছ, এডাল গাছ একদম পুৰণা গাছ। আমি সৰু ইমান এইখিনি থাকাত পৰা এই গাছ দুডাল আছিল একদম, মানে এতিয়াক লাগি আছে গাছ দুডাল। এইটো বহুত বছৰ পুৰণা গাছ। এইটো ফুলটো কি ফুল, এইটো কৰবী ফুল না? এইটো কৰবী ফুল নেকি গাইছ? তো বহুত পুৰণা গাছ এই দুডাল। সৰুতে উঠি থকা আছিলোঁ, এতিয়া অলপ ভাংচি এইবিলাক, আৰু অলপ ডাঙৰ আছিল, ঠানিবিলাক অলপ বেছিকৈ আছিল। তো এতিয়া ঘৰত যাই আছোঁ আমি, ঘৰৰ পৰা আৰু পথাৰত যাম। আৰু এটা বেলেগ প্লেনিং লৈছোঁ আমি দুটাই এতিয়া মিলি কেনে, আমাৰ পথাৰত যাই কেনে তাতে যাই দেখাম, হয় না মণ্টু? তো অলপ তাৰমানে এস্থেটিক হৈ যায় আছে। সেইটোৱে, এইটো খাবাতো লাগিল না, খাবাৰ কাৰণে আমাৰ টেনশ্যনে নাই, কিবা এটা হৈ যায়। মেনেজ হয় আৰু কিবা এটা খোৱা। তো এতিয়া কল লৈ ল'লোঁ আমি খোৱাৰ কাৰণে, আৰু মই দাঙি আছোঁ গোবৰ, গায়ৰ গোবৰ, গৰুৰ। আধা শেষে হৈ গ'ল কল এই এটা। কাম এই জাগা পূৰা আমাৰ জাগা যাই পাব নহয়, কল শেষে হৈ যাব তাৰমানে, ইমান স্পীড। তো গাইছ আহি পালোঁ আমি গোবৰ পেলাম, আমি তামোল বাৰীত, এনেকুৱা ধৰণৰ তামোল বাৰী। তাৰপিছত ইয়াত এতিয়া গোবৰ পেলাম ডেইলি, তাৰমানে ডেইলি পেলাং ইয়াত গোবৰ আনি মই নহ'লে দেউতা নহ'লে মই। আৰু এইফালে মণ্টু ভাইয়ে প্লেনিং কৰি আছে কলটো কেনেকৈ খাম। তো পেলাই লওঁ আগত গোবৰখিনি। ইফালে মচন চাহ কল খাৱাৰ কি ধৰণৰ,
আৰু মোৰ হাত চাত নাই এনেকৈ বাঢ়া লাগছে এটা কলকে ডিভাইচ কৰি খাইছোঁ বহুত মিঠা দেখোনে বাটে বাটে মই খোৱা নাছিলোঁ দেই ই খাইছিল বেছিকৈ মই একলা কিন্তু সি আৰু সঁচা কথা কোনোবা আলহী আহিলে ইমান বিস্কুট যদি আনে নাস্তা খা চাহৰ লগত আগতে বেলটাম আৰু এটা খাই দিওঁ বাকীখিনি ইয়াক দিম দে খাবা কাৰণ মই বেছি খাইছোঁ না ই খোৱা নাই সেইকাৰণে সি তাৰ নামত থৈ দিছোঁ আৰু এইখিনি মই খাওঁ আৰু এইটো লাষ্ট অলপ তামোলবিলাক অলপ এতিয়া ভাল হ'ল বৰষুণ পৰাৰ পিছত নহ'লে পূৰা ৰঙা হৈ গৈছিল আমাৰ তামোলখিনি আৰু নতুন নতুন ছজনা ৰুই দিয়া হৈছে এইটো কাটি কিনে ইয়াৰ ঠানিখিনি ইয়াত ৰুই দিয়া হৈছে এইবিলাক আৰু এতিয়া অলপমান তামোলখিনি স্বাস্থ্য অলপ ভাল হ'ব এতিয়া পানী পাই কেনে আৰু মোৰ যিবিলাক তামোল মৰা তাতে মাজে মাজে নতুন তামোলেই তাৰ পৰা উঘলাই লৈ আনি ৰুই দিব লাগিব ক'বাই আমাৰ 10-15ডালমান মৰা তামোল আছে তাৰ জেগাত নতুন আৰু লগাই দিব লাগিব তো গাইছ আমাৰ বাৰীতে এডাল গাছ আছিল এডাল কুঁহি গাছৰ কাটা থকা বুলি গম পোৱা নাছিলোঁ নমনটো তাৰপিছত ওপৰত চাপ কোমল মানে কোমল কুঁহিৰ পাত অ' নাচনী বিহু লাগিল গাত সেনে এটা মানে এই কোমল পাত কুঁহি গাছৰ চাচোন কাটা আছে কিন্তু আমাৰ বাৰীত থকা গাছ মই নিজে চিনি নাপাওঁ আৰু এই শিমলা গাছটো কিমান লাগে শিমলা গাছ এই তোলা উৰাই আহে গুটিবিলাকৰ পৰা নিজে গাজি যায় ন আৰু ইয়াত তোলা লাগি গৈছে পিনত কল চল খোৱা হ'ল এতিয়া মাথা মাৰি আছোঁ আমি দুটাই কি হুকি বিচাৰি আছোঁ বাঁহৰ কিন্তু আজি শনিবাৰ হ'লে বায়ে কাটা নাপায় নিয়ম তো কি হ'ব এতিয়া চাই আছোঁ হ'লেও পাম নেকি ক'বাই শুখা চুখা পৰি থাকিব পাৰে উঘলাবতো লাগব কাটপাহে নাপায় উঘলাবতো পাই উঘলাই দিব পাৰিম তো গাইছ এতিয়া বল দি আছে আমাৰ মনটোৱে কাটপাটো নাপায় উঘলাব পাই ইফালে উঘলাৰ কাৰণে পুৰা বল দি আছোঁ পুৰা যিমান যি জান লগাই দিছে এইডাল উঘলাৰ কাৰণে তাৰপিছত উঘলাৰ পিছত তাৰমানে আমি ফিনিচিংটো কৰিম আৰু যেনেকৈ হ'লেও মুঠতে ইয়াৰ পৰা কাটপা নহয় উঘলাই হ'লেও মানে বনাম আজি তো মনটোৰ হুকিটো কোন নাই তো ইয়াৰ হুকি বেট নাই তো তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আজিৰ কাৰণে হ'লে হ'ল নেক্সট ভাল চাই বনাই দিম তাক আজি লাগে বুলি যেনেকৈ হ'লেও এডাল পুৰা বল দি আছে তো ফাইনেলি হৈ গ'ল উঘলাই ল'লোঁ আমি বলদি কলৰ পাৱাৰ দেখাই দিলোঁ তো উঘলাই থকা কাটপা মনত পৰি যায় দোকানে লাগে তো এইবাৰ ফিনিচিংটো কৰিব পাৰিম তাৰমানে এই যিটো ডাইৰেক্ট পুলিটো কাটবা নাপায় তো উঘলাই লৈ আনিছোঁ একদম এতিয়া পূৰা মোৰ চেয়াৰখনত ইয়াক তাৰমানে ফিনিচিংটো দিব লাগিব আৰু ফিনিচিংটো মনটো দিবি না মই দিম মই দিব লাগিব আজিৰ কাৰণে চলি যাব এইডাল তো ফিনিচিং দিম এতিয়া চাই থাকক আমি ফিনিচিংটো দি লওঁ বহুত এটা তো ফাইনেলি হৈ গ'ল আমাৰ হুকি এনেকুৱা ধৰণৰ বনাই ল'লোঁ অলপমান তেৰা আছে তো মনটো চলি যাব মনটোৰ কাৰণে এইডাল স্পেচিয়েলি এনেকুৱা অলপ ট্ৰাই কৰি চালোঁ তো কি হয় মনটো একবাৰ ট্ৰাই কৰি চাওঁ তই নিজে বুজিছ না এনেকৈ মাৰো হেলিকপ্টাৰ শ্বট আজি কাৰণে চলিব মানে এইকেইদিন চলিব ভালে চলিব লাগছি কিন্তু পিছৰ লাগিন বা কি হৈ কমলা বাটো গেৰেণ্টি নহয় এইটো শুকাব একদম লেৰহা পৰি যাব মানে সৰু হৈ যাব একদম ফাটি যাব পাৰে গেৰেণ্টি নাই তাক মাত্ৰ
আজি শনিবাৰ কাৰণে তাক এনেই বনাই দিলোঁ সি বোলে আজিৰ পৰা খেলিবই তো তাৰো টাইমটো নাযাওঁ হৈছে মোৰ নিচিনা ছেম এখন ট্ৰেইনতে আছে সিও দাদাবাদে একেলগে খানা মাৰ ট্ৰেইনখন কেতিয়াবা খালাং কিন্তু গেৰেণ্টি নাই স্পীড দাবৰা নাই তাৰমানে ট্ৰেইনখনেই হনুমান গিয়াৰত যাই আছে হনুমান গিয়াৰ মানে লাহে লাহে এক গিয়াৰত শ্ল' কিন্তু বহুত পাৱাৰফুল সেনেকুৱাই তো হৈ গ'ল আজি হকী তাৰ কাৰণে এতিয়া চাই থাকোঁ খেলিম টাইম আহি আছে হ'ল চাগে এতিয়া 3টা আজি সোনকালে যাম অলপ খেলাৰ কাৰণে তো চাই থাকোঁ তো এতিয়া আমি কুঁহিয়াৰ বিচাৰি আছোঁ দুজনে আজি কুঁহিয়াৰ খাব আমাৰ মনটো ভাই হা ষ্ট্ৰবেৰী অঁ এইটো ষ্ট্ৰবেৰী আমাৰ খাই খাই নেকি খাব পাৰে খাইছা তই পাইনা কিন্তু দেখাত কিন্তু মজা আৰু জুবিন গাৰ্গিয়ান ফুলটো এতিয়া আছিল ক'তবা হয় আমাৰ ইফালে আছে এইটো জুবিন গাৰ্গিয়ান যিটো ফুল য'তে ত'তে পায় নতুনকৈ নাম দিয়া আৰু ইয়াৰ পৰা কুঁহিয়াৰ এডাল চিলেক্ট কৰিব মনটো কৰিবি তই নিজে দাওখান তাক দি দেং ডাঙৰে তোৰ ইচ্ছা দি কাট পুৰা ভাল ভাল হৈ আছে আজি কাটবা সিদিনা বোলে পুৰা আফৰা খাইছে সি দি য'তে দিয়া ভাল একদম স্পেচিয়েল হৈ আছে কিন্তু এইডাল খাবি এডাল দিম ইমান কিয় কষ্ট কৰি আছা এডাল হৈ গ'ল চিলেকশ্যন এতিয়া এই বোলে ৰুবাও লৈ যাব আজি তো ৰুবা তই এক টুকুৰা লাম্ভা চাই লৈ যাবি এনেকৈ নহয় ইমান 1 মিটাৰমান লাম্ভা লৈ যাবি এইখিনিমান জ্বৰে নিলে হ'ব জহাৰ পৰা হ'লেও গাজে কুঁহিয়াৰ দাড়ি কমা একো নাই তো এতিয়া কুঁহিয়াৰ খাম তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম তো আমাৰ খাৱা চাৱা চব হৈ গ'ল এইবিলাক পূৰা খাই দিলোঁ গোটেই আৰু বহি অলপ বহিলোঁ আমি আমাৰ পথাৰত দুজনে তো এতিয়া মনটো ভাইও যাব ময়ো ঘৰত যাওঁ কিবা কবি হকী খেলিব আহিম এতিয়া হকী খেলিম তোৰ হকীটো এইটো পৰি আছে এতিয়া লৈ গ'লে হ'ল তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব